এখন ভাইৰেল ফটোৱে তোলপাৰ লগাইছে অৰুণাচলত। লখিমপুৰ আৰক্ষীৰ জিম্মাত নিৰ্যাতন কৰা হৈছে নেকি গুমিন মিজেক? ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ফটোখন সঁচা নে মিছা? কি ক'লে লখিমপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে? ফটো এখন ছ'চিয়েল মিডিয়াত ওলোৱা ফটোখন আমিও দেখা পাইছোঁ। সেইখন ফটো আপোনালোকে চালেই গম পাব সেইখন ক'ত তোলা। অৰুণাচল প্ৰদেশ এণ্টি ড্ৰাগ ৱাৰিয়ৰ্ছৰ সভাপতি গুমিন মিজেক লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ অৰুণাচল প্ৰদেশত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। লখিমপুৰৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰাজগুৰুত এজন অসমীয়া লোকৰ বাসগৃহত বলপূৰ্বক প্ৰৱেশ কৰি গুলীচালনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অৰুণাচল প্ৰদেশৰ ছ'চিয়েল মিডিয়াত জনপ্ৰিয় গুমিন মিজেক। দুদিন বিহপুৰীয়া আৰক্ষীৰ জিম্মাত ৰাখি বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে গুমিন মিজেক। মিজেক গ্ৰেপ্তাৰক লৈ অৰুণাচল ছ'চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লখিমপুৰ আৰক্ষীৰ বিৰুদ্ধে নানা অভিযোগ তুলি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈছে বিভিন্ন পোষ্ট। গুমিন মিজেক অতি শীঘ্ৰেই মুকলি কৰাৰ দাবীত লখিমপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰিছে অৰুণাচল প্ৰদেশৰ বিভিন্ন দল সংগঠনে। অল অৰুণাচল প্ৰদেশ ইউথ অৰ্গেনাইজেশ্যনৰ দাবী, গুমিন মিজেই আত্মৰক্ষাৰ বাবেহে গুলীচালনা কৰিছিল। তেওঁক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ শীঘ্ৰেই মুকলি কৰি নিদিলে অৰুণাচলত আন্দোলনৰ হুংকাৰ সংগঠনটোৰ সভাপতি কিপা কানমৰ। गुमिन मिजे को वो बीपुरिया पुलिस स्टेशन का पुलिस अरेस्ट हुआ है बोला। इन रियलिटी कहानी को अभी हम एसपी सर को बात करेगा, क्या चीज़ें क्या नहीं है। हमको जहाँ तक हम देखा है कि सेक्शन बहुत लगाया है जहाँ में नहीं लगाना चाहिए था, क्योंकि गुमिन मिजे कई ये क्रिमिनल बैकग्राउंड का आदमी नहीं है। वह एकदम परफेक्टली लास्ट 10 ईयर्स से वो एंटी ड्रग्स का काम करके आया है अरुणाचल प्रदेश में। वो सिर्फ अरुणाचल में नहीं है, असम के लिए भी काम कर दे रहा है। किसी का आने ये फैमिली बर्बाद होने जा रहा है, उसको सेव करने वाला आदमी को फिर ऐसे सेक्शन माने प्रे प्लान करके लगाना, ये तो हमको नहीं मान रहा है। अब इसलिए एसपी साहब को अभी बात करेगा, बात करके हम लोग यहाँ से सेटिस्फाई अगर नहीं होता है, इधर उधर रिलीज़ नहीं कर देता है, हम लोग ईटानगर मूवमेंट करेगा। ऐसे जुद मुद आपका असम के लिए भी ड्रग्स के लिए उसको ख़त्म करने, मिनिमाइज करने के लिए वो काम करने वाला को, अरुणाचल के लिए करने वाला को इसे जानबूझ के उधर प्रे प्लान करके अरेस्ट करके सज़ा देना बिल्कुल हम लोग डाइजेस्ट नहीं करता है। उसको बिल्कुल प्रॉब्लम करेगा, हम लोग मूवमेंट शुरू करेगा। क्योंकि मेरा कहने का मतलब जो हम नहीं करना चाहता है उस लेवल तक। मैं हेमंत बिस्वा शर्मा, द चीफ मिनिस्टर ऑफ द असम, ये नॉर्थ ईस्ट का चीफ मिनिस्टर एकदम इंडिया का भी आता है, एकदम फेमस वाला है, हम लोग रेस्पेक्ट करता है, तो उसको देख देना है। क्योंकि गुमिन मिजे का बारे में आप भी थोड़ा ये आपका मेरा संदेश दे रहा है कि आप अच्छा से ध्यान दीजिए कि गुमिन मिजे कई भी क्रिमिनल बैकग्राउंड का नहीं है, वो सोशल एक्टिविस्ट से मिनिमाइज करने के लिए कोशिश कर रहा है ड्रग्स एडिक्टेड को। ইফালে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে গুমিন মিজেৰ বুলি দাবী কৰা এখন ফটো। কোৱা হৈছে যে আৰক্ষীৰ জিম্মাত গুমিন মিজেক নিৰ্যাতন চলোৱা হৈছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই কথা নস্যাৎ কৰিলে লখিমপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণীন্দ্ৰ ডেকাই কয় যে গুমিন মিজেক প্ৰতিটো মুহূৰ্ততে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। আৰক্ষীৰ জিম্মাত তেনে কোনো কাম কৰা হোৱা নাই। ভাইৰেল হৈ থকা ফটোখনৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকজনে আৰু কয় যে ফটোখন মেডিকেলত তোলা নে কোৰ্টত তোলা সেইখিনি চালেই ওলাই যাব। এই ঘটনাটো লৈ সামাজিক মাধ্যমত বিভিন্ন কথা বতৰা ওলাই আছে। তেওঁক পুলিচে অত্যাচাৰ কৰা হৈছে। আমি আচলতে গোটেইখিনি আইনমতে যিখিনি ল'ব লাগে ব্যৱস্থা সেইখিনিহে লৈ আছোঁ। তেওঁক নিয়মমতে যিখিনি স্বাস্থ্য পৰীক্ষা কৰাব লাগে কৰিছোঁ, আৰু তেওঁক সোধপোছৰ বাবে আমাক যিমানখিনি দৰকাৰ আমি সোধপোছহে কৰিছোঁ তেওঁক। আৰু আইনৰ গণ্ডিৰ ভিতৰত থাকি গোটেইখিনি কাম কৰা হৈছে। আৰু তেওঁ যিহেতু অনাধিকাৰ প্ৰৱেশ কৰি এটা ঘৰত তেওঁ গুলীচালনা কৰিছে, গতিকে আইনমতে যিখিনি কৰিব লাগে আমি সেইখিনি নিশ্চয় কৰিব লাগিব। ছ'চিয়েল মিডিয়াত এখন ফটো ওলাই আছে যে এনেকৈ মাৰপিট কৰা হৈছে, গতিকে এই ফটোখন সন্দৰ্ভত কি ক'ব? নাই, ফটো এখন ছ'চিয়েল মিডিয়াত ওলোৱা ফটোখন আমিও দেখা পাইছোঁ। সেইখন ফটো আপোনালোকে চালেই গম পাব সেইখন ক'ত তোলা। থানা কেম্পাছৰ তোলা নে মেডিকেলত তোলা নে কোৰ্টত তোলা, সেইখিনি চালেই অলপ মানুহৰ কমন চেঞ্চ লগালেই বস্তুটো ওলাই যাব ফটোখন ক'ৰ হয়। আৰু সেইখন কাৰ ফটো হয় সেইটো সন্দেহ আছে, গতিকে সেই বিষয়ে মই মন্তব্য দিব নাযাওঁ।
কিবা এটা অপৰাধ হৈছে অপৰাধটোৰ আমি তদন্ত কৰিব লাগে তদন্ত কৰি আমি আদালতত জনাম আদালতে বিচাৰ কৰিব গোটেই ঘটনাখিনি কিন্তু কোনোবা এটাই যদি আইনত অপৰাধ কৰাৰ পিছত তেওঁৰ ওপৰত ব্যৱস্থা লোৱা নাযায় তেনেহ'লে এই ঘটনাটো এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টিহে কৰিব নিউজ ডেস্ক ৰিপৰ্ট লখিমপুৰ লাইভ লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশ্যন এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ ইয়াত বিভিন্ন ধৰণৰ আধুনিক কোৰ্ছ উপলব্ধ আছে যেনে PGDCA, টেলি প্লাছ, GST, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিশ্যনাৰ কোৰ্ছ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয় টেলি GST আৰু প্ৰেক্টিশ্যনাৰ কোৰ্ছত জব এছিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয় কন্ট্ৰেক্টৰ্ছ আৰু অন্যান্যৰ বাবে ডিজিটেল সিগনেচাৰ বনোৱা হয় লগতে AI এডভান্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুডিং 3D কাৰ্টুন এনিমেশ্যন সম্পৰ্কীয় নতুনকৈ নামভৰ্তি চলি আছে ক্লাছ 9, 10, 11, 12ৰ বাবে এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয় অধিক তথ্যৰ বাবে যোগাযোগ কৰক 7002703324 আৰু 98541899